গৈছিলি বৰ্তা ঘৰলৈ গৈছিলো আজি বজাৰ কৰিব লগা কিবা আছিল নেকি এ বজাৰ নাই বাৰু কিন্তু খৰি কেডালমান ফালিবিচোন অ আজি ৰাতি খাসটো মই বনাও দেহাজেক নহয় নে এ ৰবাচোন ৰবা অ বৰ্তা আমাৰ ঘৰ ফালে আহিলে নেকি
এ হয় এ তুমি নোযোৱা কাৰণে আমি আহিলো হয় নে বন্ধু? মই যাম বুলি ভাবিছিলো বৰ্তা এই সময় মিলাব পৰা নাই এ তুমি পইচা লোৱা সময়ত যাব পাৰিছিলা এতিয়া সময় নাই হয় নে বন্ধু? তেনেকৈ কিয় কৈছে বৰ্তা আপুনি আমাৰ দেউতাৰ ইমান ডাঙৰ বিপদত আপুনি সহায় কৰিলে আপোনাৰ এই সহায় আমি কিয় ঋণ কৰিম বাৰু সেই কলেতো নহব হাতে কামে কৰিব লাগিব হয় নে বন্ধু? দুই এদিনতে দিম বৰ্তা পইচা নোপোৱা নহয় এই দেউতাৰ দৰৱ আনিব লগা কাৰণেহে পইচাকেইটা দিবলৈ হোৱা নাই মই তোমাক প্ৰথমতেই কৈছিলো এইবোৰ কথা মোক শুনাই লাভ নাই মোক দুদিন সময় দিয়ক মই কিবা কৰি আপোনাৰ পইচাকেইটা ঘূৰাই দিম এই কিবা কিবি কৰিনো কিনো কষ্ট কৰিব লাগে মইতো তোমাক কৈছিলোৱে যে তুমি মোৰ লগত বিয়া পাতা তেতিয়াতো এইবোৰ লেনদেন নাথাকে হয় নে বন্ধু? আৰু তোমাৰ দেউতাৰা আপুনি কি ভাবিছে আপোনাৰ ওচৰত বিক্ৰী হয় মই মোৰ দেউতাৰ চিকিৎসা কৰিম ইমানখিনি আত্মসন্মান মোৰ আছে আৰু এই যে চৰটো দিলো এইটো এটা মাত্ৰ ট্ৰেইলাৰহে আৰু ইয়াতকৈ যদি কিবা বেছি কৰিব লগা তেতিয়া কথা বেয়া হৈ যাব পইচাটো দিয়াৰ কাৰণে আপোনাক ধন্য কিন্তু এজনী নাৰীক সন্মান হানি কৰাৰ যিটো প্ৰস্তাৱ দিলে তাৰ কাৰণে কোনো গ্ৰহণযোগ্য নহয় পইচাটো দিলা ঠিকে আছে কিন্তু ইমান পইচা ক'ত পালাও আপুনি বুজি পোৱাৰ কোনো দৰকাৰ নাই মাত্ৰ জানি থওক পইচাই সকলো নহয় আৰু নাৰী দুৰ্বল নহয় এতিয়া কেনে Krishna.